আজি মই বনাবলৈ ওলাইছোঁ শিঙৰা মাছৰ থুপথুপীয়া জোল। মাছখিনি প্ৰথমতে ধুই লৈ তেলত ভাজিছোঁ অলপ অলপকৈ। এয়া মই পিঁয়াজ কাটি লৈছোঁ, বিলাহী লৈছোঁ, ধনিয়া, লগতে জলকীয়া গুড়ি, কেঁচা জলকীয়া 4টামান, ধনিয়া গুড়ি ভাজি লৈছোঁ, ধনিয়াখিনি গোটা ধনিয়া, জিৰা ভাজি লৈছোঁ, হালধি, তেলখিনিতে অলপ তেল দি মই এতিয়া মছলাখিনি দিম। প্ৰথমতে পিঁয়াজ দিম, পিঁয়াজ দি অলপ সময় ভাজিম। যেতিয়া পিঁয়াজৰ ৰং বাদামী হ'ব তেতিয়াহে তাত বাকী মছলাবোৰ দি বাদামী ৰঙৰ হৈছে। এতিয়া মই মছলাখিনি দি দিম। মছলাখিনি দি দিলোঁ, গোটেইবোৰ মছলা, জিৰাও দি দিছোঁ। ধুনীয়াকৈ গলি যাবলৈ দিম। বিলাহীখিনি ভালদৰে গলি যাব। এতিয়া মই মাছখিনি ইয়াতে দি দিম, দি দিলোঁ। এতিয়া অলপ সময় লৰাম ভালদৰে, মাছখিনি মছলাবোৰ যাতে লাগি ধৰে তেনেকৈ লৰাই ল'ম। অকণমান পানী দিম। কটা কেঁচা জলকীয়া কেইটামানো ওপৰত দি দিছোঁ, ধনিয়া পাতো দি দিছোঁ। অলপ সময় পাছত উতাল আহিব যেতিয়া নমাই থ'ম। ধুনীয়াকৈ উতাল আহি আছে।